এতিয়া দুখীয়া গৰীব মানুহ অৰুণোদয়ৰ ভয় খোৱালে কি হ'ব? অৰুণোদয় দিবহে লাগে। দলবিলাক এনেকুৱা কৰে, ৰাইজক নিজৰ কথা উদ্দেশ্যবিলাক কৈ পেলাই নিৰ্বাচন প্ৰচাৰ চলাব লাগে। ভয় খুৱাই যিবিলাকে ৰাজনীতি কৰে বা প্ৰচাৰ চলায় ইহঁতে বহুত ভয়াতুৰ, ইহঁতে হাৰিব বুলি ভয় কৰে। সেইকাৰণে এতিয়া দুখীয়া গৰীব মানুহ অৰুণোদয়ৰ ভয় খোৱালে কি হ'ব? অৰুণোদয় দিবহে লাগে। আজি কিমানেনো পাইছে? 40 লাখ মহিলাহে পাইছে আৰু 70 লাখ মহিলা বাদে আছে। চ' আমিতো চৰকাৰ এনাই চৰ্ত সাপেক্ষে বুলি কৈছোঁ। মই এইটোৱে কৈছোঁ যে আমি যাক সমৰ্থন দিম চৰকাৰ বনোৱাত তেখেতসকলে এচুৰেঞ্চ দিব লাগিব, বাকী 70 লাখ মহিলাকো অৰুণোদয় দিব লাগিব। গতিকে চৰ্ত সাপেক্ষে আজি অৰুণোদয় একো কাটিব নোৱাৰে। এই MLA নিজিকে যদি ক'ৰ পৰা কাটিব? MLAটো জিকিমহে আমি, আৰু আমিয়ে দিম অৰুণোদয়। মই এইটো শেষ মোৰ সভা মোৰ বাহিৰৰ সমষ্টিত, আৰু 15টা সমষ্টিত মই সভা কৰিলোঁ, আৰু নিজৰ সমষ্টিতো মই সভা কৰি আছোঁ। অলপ আগতে বিশাল এটা ৰেলী কৰি আহিছোঁ। তো যিটো মই দেখিলোঁ 15টা সমষ্টিৰ ভিতৰত প্ৰায় 12টা সমষ্টি আমি জিকি যাম। আৰু যোৱা BTC নিৰ্বাচনত যিটো ফল হ'ল ইয়াক লৈ পেলাই বিভিন্ন ৰাইজে, বিভিন্ন শ্ৰেণীৰ ৰাইজে, বিভিন্ন জাতি ধৰ্ম সকলো দুখ পাইছে যে UPPLে শান্তি প্ৰতিষ্ঠা কৰা দল, UPPLে সমন্বয় কৰা দল, UPPLে সকলোকে সমান মানে ডেভেলপমেণ্ট কৰিব পৰা, আগুৱাই লৈ যাব পৰা দল। তো এই দলটো যোৱা নিৰ্বাচনত হাৰিব নালাগিছিলে, কিন্তু অলপ ষড়যন্ত্ৰৰ বলি হ'ল। এইকাৰণে এতিয়া যিহেতু এটা ডাঙৰ সুযোগ পাইছে এই নিৰ্বাচনতে বড়োলেণ্ডবাসী ৰাইজে UPPLক পুনৰ ক্ষমতালৈ আনিব বিচাৰিছে, যাহাতে গুৱাহাটীত যায় আঞ্চলিক দলবিলাক ভিতৰত সবচে শ্ৰেষ্ঠ দল হ'ব পাৰে, সবচে শক্তিশালী দল হ'ব পাৰে। আৰু অসমত যোনে চৰকাৰ গঠন কৰিব তাত এটা ডাঙৰ ভূমিকা লয়। অসমৰ 146টা জনগোষ্ঠী, বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ কাৰণে কাম কৰিব পাৰে, এইটো চবেই বিচাৰিছে। আৰু সেইকাৰণে গোসাইগাঁৱৰ পৰা মাজবাটলৈকে আমাৰ যি 15টা সমষ্টি আছে তাত 12টা জিকাৰ চান্স আছে। যদি 18টা সমষ্টি ধৰোঁ, মই বাহিৰতো 3টা আমি কণ্টেষ্ট কৰিছোঁ, তাত আমাৰ 13টা সমষ্টি জিকি যোৱাৰ চান্স আছে। তামোলপুৰত সাংঘাতিকভাৱে চমক দেখুৱাইছে বোলে আজি। তামোলপুৰত আমি 1 লাখতকৈ বেছি ভোট পাম, আৰু 45,000তকৈ বেছি ব্যৱধানত আমি জিকিম। মানে বিশ্বজিৎ চিন্তনীয় হৈ পৰিছে। এইটো তেখেতসকলৰ কথা, চিন্তনীয় হয় না আনন্দ হয়। আমাৰ কামটোতো আমি জানো, কাৰণ মই তামোলপুৰীয়া হয়। আজিৰ নতুন তামোলপুৰখন আমি গঢ়িছোঁ, আমি সজাইছোঁ। তো সেইকাৰণে তামোলপুৰৰ আজিৰ প্ৰতিচ্ছবিটো যদি ওলায়, তাৰ পিছৰ ফালে কাৰোবাৰ ফটো আছে যদি হয়তো মৰে আছে। তো সেইকাৰণে আজি তামোলপুৰীয়াই এইটো মানে মিছ কৰিব বিচৰা নাই। সেইকাৰণে মই হৃদয়েৰে তামোলপুৰৰ কাৰণে কাম কৰিছোঁ। মোৰ নিজৰ জন্ম জেগা, তাৰে বালি ধূলিৰে খেলি ডাঙৰ হৈছোঁ। মটঙা নদীত গা ধুইছোঁ, হায়াৰ ছেকেণ্ডাৰীত পঢ়িছোঁ, তামোলপুৰ বজাৰত বজাৰ খাইছোঁ, ৰামাইচুবৰি বজাৰত ধান বেচিছোঁ, বহুত কাম কৰিছোঁ তাতে। বিজেপি আৰু BPF মিত্ৰতা যুঁজ, কিন্তু আনপিনে দেখিবলৈ পাইছোঁ একাংশ বিজেপি কৰ্মীয়ে, কাৰ্যকৰ্তাই UPPLৰ লগত লাগি আছে। 5 বছৰৰ বন্ধুত্ব এৰিব পৰা নাই, 5 বছৰৰ মৰম স্নেহ এৰিব পৰা নাই। কাৰণ আমি যেতিয়া এলায়েন্সত আছিলোঁ, আমিতো গাদ্দাৰী টীম নহয়। তেখেতসকলকো আমি যিমান লাগে ইমান সুবিধাটো দিছিলোঁ, আৰু একেলগে ভাত খাইছিলোঁ, একেলগে পানী খাইছিলোঁ। গতিকে আজি ৰাজনৈতিকভাৱে ওপৰ মহলেহে আমাক ডিভাইড কৰি দিছে, বিভাজন কৰি দিছে। তলততো মানে চবেইতো বেয়া পোৱাটো কোনো বেয়াটো কৰা নাই না, কাৰো ভাতৰ কাঁহীটো আমি কাঢ়া নাছিলোঁ। তো সেইকাৰণে চবেই ভাল পায়। এতিয়া যোন দলৰ নিজৰ প্ৰাৰ্থীক বেয়া পায়, যোন দলৰ সিদ্ধান্তবিলাক নিজৰ দলৰ মানুহে বেয়া পায়, চব UPPLক ভোট দিব। এটা কথা কৈছে যে প্ৰমোদ বড়োক মানুহে বিশ্বাস কৰিব নালাগে, মৰিব। চাওক, বিশ্বাস কৰিব লাগে নে নালাগে আপোনালোকে কমচে কম মই জানাত কিছুমানেতো 15 বছৰ, মনৰ হাতেতো 15 বছৰমান ইণ্টাৰভিউ ল'লে মোক। আজি কোনটো মিছা কথা ক'লে কওকচোন, কিতাপ এখন ওলাওক আপোনালোকে। 15 বছৰটো ইণ্টাৰভিউ ল'লে মোক আপোনালোকে, কিন্তু মহিলাৰী ডাঙৰীয়াই ক'লে যে মোৰ পত্নীটো, মোৰ ঘৈণীয়েকটো প্ৰমোদ বড়োৰ নিচিনা নহয়, ইলেকশ্যন নেখেলে বুলি। তাৰপিছতো খেলিলে না ইলেকশ্যন, হয় না নহয়? আৰু বাকী কথাবিলাক কম নেকি? কালি এটা কথা কৈছে, বড়ো জাতি তেওঁ অনুৰোধ কৰিছে যে প্ৰমোদ বড়ো, UPPL আৰু দীপেন বড়োৰ কথা শুনিব নালাগে। এতিয়া কৰিছে ৰাজহুৱা তেখেতৰ কথা শুনিলে মৰিব। যোৱাবাৰ ক'লে যে BJP হাটাও, BTC বাচাও, আৰু ৰাতিপুৱা 4টা বজাতে যায় BJPৰ ঘৰত হাজিৰ।
মুখ্যমন্ত্ৰীৰ ঘৰত যেতিয়া বাহিৰত আহি যেতিয়া সুধিলে সাংবাদিকবিলাক ক'লে যে মই 8টা বজালৈকে শুই নুঠো 4টা বজাত ক'ত যাম যেতিয়া মুখ্যমন্ত্ৰীয়ে টুইট কৰি দিলে মোৰ তাত আহিছিল আৰু নেক্সট দিনা আবেলি কৈ দিলে হয় মই গৈছিলোঁ বুলি তো এইবিলাক ৰাজনৈতিক নেতা বা সামাজিক নেতা হোৱাৰ কাৰণে বহুত বেছি মানে ভাল হ'ব বুলি মই নাজানো আৰু এনেকৈ ঠগাবলৈ নাপায় পাব্লিকে আপোনাক এনেও ভাল পাব ভাল কাম কৰিলে ঠগাই পেলাই ভোট ল'ম মিছা কথা কৈ পেলাই ভাত ল'ম মোৰ এটা মন্ত্ৰ আছে যে লাই মে কাম 1000 টাইমছ বাট নট থ্ৰ' মি মিছা কথা ভুল কথা এনেকুৱা কথাবিলাক হাজাৰবাৰ আহিব পাৰে মই ভগৱানত এটাই প্ৰাৰ্থনা কৰোঁ যে মোৰ দ্বাৰা যাতে এই কামবিলাক ভগৱানে নকৰায় লাগিলে মোক বহাই থৈ দিয়ক কিন্তু ভুল কাম যাতে মোক নকৰায় ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ বাক্সা সমষ্টিত যিহেতুকে চাওক কিছুমান মানুহ আমাৰ দলত কিয় আহিছে আমি নাজানো আমাৰ দলৰ পৰা কিয় যায় সেইটো আমি নাজানো আৰু কিছুমান মানুহ বেলেগ দলৰ পৰা ওলাই আহিলে সেই দলৰ কিবা ক্ষতি হৈছে নেকি আমি নাজানো আমাৰ দলৰ পৰা ওলাই যাওঁতে আমাৰ কিবা ক্ষতি হৈছে নেকি এইটো আমি জানো গতিকে যেতিয়া BPFৰ মানুহবিলাক আমাৰ দলত আহিছিল BPFৰ একো ক্ষতি হোৱা নাই আমাৰো একো লাভ হোৱা নাই আমাৰ পৰা যেতিয়া BPFত গ'ল BPFৰো একো লাভ হোৱা নাই আমাৰো একো ক্ষতি হোৱা নাই গতিকে ৰাইজে ৰজা লাভ নাই নিজৰ পৰিবাৰৰ ভোট বা পাবনে নাই কিছুমানৰতো আমাকে দিব কাৰণ যোৱা 5টা বছৰত বিধায়ক হৈছিল কিবা হৈছিল আমাৰ লগতে আছিল তো ঘৰৰ মানুহবিলাকতো নাজানেই না দুখ ক'ত পালে টিকেটটোতো কোনোবা পায় কোনোবা নাপায় 100 জনে বিচাৰে এজনেই টিকেট পায় টিকেটটো এটাই না তো সেইকাৰণে বিভিন্ন কাৰণত টিকেটবিলাক পায় তো ঘৰৰ মানুহবিলাকে জানে কেতিয়াও টিকেট পাব না নাপায় এইবিলাক জানে কিন্তু হঠাৎ মানে এই কথা সিদ্ধান্তবিলাক ল'লে কেতিয়াবা ঘৰৰ মানুহবিলাকো হতাশ হৈ যায় আমাকতো বহুতে কয় যে এইটো ছাৰ আপুনি বুজাওক ভাইটি তুমি বুজোৱাচোন বুলি কেনে মই আৰু কাক বুজোৱাৰ দোকান দিম নিজৰ কামখিনি কৰিব লাগিব জীৱনটোতো 2 দিনৰহে না সদায় বুজাই থাকিম নেকি কামতো কৰিব লাগিব না মোৰ দেউতাই কৈছে যে পানী খাবলৈ বিচাৰিলে এটা জায়গাতে কোদালটো মাৰি থাক তেতিয়াহে পুখুৰী হ'ব পানী খাব পাব দেউতা ঢুকোৱাৰ আগতে ইয়াত এক কোদাল মাৰি 1 কিলোমিটাৰ দূৰত এক কোদাল মাৰিলে পুখুৰী নহয় এইটো পানীও নাপাব চাব কিন্তু মাছো পুহিব নোৱাৰিব পানীও খাব নাপাব এইকাৰণে আজি 30 বছৰ এটা জায়গাতে কোদাল মাৰি আছোঁ বুজিছে পানীও খাইছোঁ চব কুছ কৰিছোঁ ৰাইজকো মাছ খুৱাইছোঁ পুখুৰীও বনাইছোঁ চব কুছ কৰিছোঁ